নমস্কাৰ। শ্ৰদ্ধাৰ কবি হেম বৰুৱাদেৱৰ এটি কবিতা পাঠ কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম পোহৰতকৈ এন্ধাৰ ভাল। সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখা উন্মাদ বাসনা আমাৰ নাই। সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখা উন্মাদ বাসনা আমাৰ নাই। আমাৰ বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফচিল গুণহীন ভাষাহীন ছবি ৰেখা যেন আমি। হে শকুন্তলা, তোমাৰ চকুৰ শেৱালি পাহিত দুষ্মন্তৰ চুমাৰ চেকা এতিয়াও ৰং হৈ আছে। কোৰিয়াত জৰাসন্ধৰ কংকালে ৰিঙিয়াই মাতে, এছিয়াৰ আকাশ আগুৰি শগুনৰ জাক। আমি জীয়াই আছো যুগৰ সীমান্তত, প্ৰাচীন নাবিকৰ জকা। কালিদাস, তুমি কোন অলকাৰ পলাতক কবি, ডাৱৰ দেখি উন্মাদ। তোমাৰ কাব্যবেদীত আমাৰ জীৱন অৰ্চনা, সৰি পৰা মদাৰৰ ফুল। গুৰুতো নেলাগে গোসাঁইতো নেলাগে, থাকে তল ভৰি সৰি। ৰজাই ৰজাই ৰণবিগ্ৰহ, তীখাৰাফ ফালনে পৃথিৱীত ধূলি আৰু ধোঁৱাৰ সাগৰ ৰচিছে। আমি খাণ্ডৱদাহ অগ্নিশিখাৰ পুৰি ছাই হোৱা বিৰিণাৰ ফুল। আমাৰ জীৱনৰ জুই হিৰোশ্বিমা নাগাচাকি। হে শকুন্তলা, তোমাৰ আঙুলিৰ অগ্নিকণাৰে নুমাই দিয়া ৰাজকাৰেঙৰ শলিতাৰ জুই, দুষ্মন্তৰ ভাগক স্বপ্ন। পোহৰতকৈ এন্ধাৰ ভাল। জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেতুৰ বান্ধ। শংকা কিহৰ? নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই, আমাৰ চকুত তীখাৰ শান। ধন্যবাদ।